নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আৰু এটা নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো অকণমান বেলেগ টাইপৰ বনাইছোঁ, কাৰণ আপোনালোকৰ যদি টিভিটো চাই থকা অৱস্থাত যে আপোনালোকৰ ৰিচাৰ্জটো খতম হৈ যায়, মই চবৰ ডিটেইলছৰ কথা কোৱা নাই, মই টাটা স্কাই ডিটেইলছৰ কথা ক'বলৈ গৈছোঁ। আপোনালোকে টাটা স্কাই যদি আপোনালোকৰ টিভিটো চলাওঁ মতে আপোনালোকৰ ৰিচাৰ্জটো খতম হৈ যায়, তেতিয়াহ'লে আপোনালোকে এই টাটা স্কাই অফিচৰ পৰা 3 দিনৰ কাৰণে ফ্ৰী টপ আপ, আপোনাৰ ইমাৰ্জেঞ্চি টপ আপ আপোনালোকে কেনেকৈ ল'ব। বহুতে জানে, বহুতে নাজানে। আজি সেইকাৰণে মই ভিডিঅ'টো বনাই দিলোঁ। আপোনালোকে সেই 3 দিনৰ টপ আপটো ফ্ৰীকৈ ল'বলৈ হ'লে আপোনালোকে এটা কাম কৰিবলৈ, আপোনালোকে মোবাইলত ডায়েল পেজত অ'পেন কৰিবলৈ আপোনালোকৰ মোবাইল যিটো ৰেজিষ্ট্ৰেশ্যন মোবাইল নাম্বাৰে আপোনালোকে তাত মিছ কল মাৰিব লাগিব টাটা স্কাইলৈ। নাম্বাৰটো হৈছে মই ডিছক্ৰিপশ্যনত দিম, আপোনালোকে নোট কৰি ল'ব। এইটো নাম্বাৰটো মই মাৰি দিছোঁ। মাৰাৰ লগে আপোনালোকে ৰিং কৰিব। ৰিং কৰাৰ লগে আপোনালোকে কলটো কাট খাই যাব। কাট খোৱাৰ লগে লগে আপোনালোকৰ এটা মেছেজ আহিব দেখিবলৈ পাইছে, ইউ আনএবল প্ৰচেছ ইউৰ ৰিকুৱেষ্ট। আপোনালোকৰ 3 দিনৰ কাৰণে টপ আপটো আপোনালোকে পাই যাব। মই অলৰেডি লৈ থোৱা আছে, সেইকাৰণে মই কালিয়ে মই লৈছোঁ কাৰণে সেইকাৰণে মোক নিদিয়ে। আপোনালোকক দেখুৱাই দিছোঁ প্ৰচেছটো কেনেকৈ কৰিব লাগে। একদম সহজ উপায়তে আপোনালোকে অনলাইন কৰিব নালাগে। অনলাইন কৰিলে বহুত টাইম লাগিব। আপোনালোকৰ ডাইৰেক্ট মিছ কল মাৰিব। এই নাম্বাৰটো মই ডেছক্ৰিপশ্যনত দি দিম, তাৰপৰা আপোনালোকে নোট কৰি ল'ব। মই আপোনালোকে স্ক্ৰীনত ওলাই আছে দেখিবলৈ পাইছে, স্ক্ৰীনত যিটো নাম্বাৰ ওলাই আছে সেই নাম্বাৰটো আপোনালোকে মাৰি দিব। আপোনালোকে 3 দিনৰ কাৰণে ইমাৰ্জেঞ্চি টপ আপ পাই যাব। যদি মোৰ ভিডিঅ'টো যদি ভাল লাগিলে তেতিয়া লাইক কৰি দিব। যদি চেনেলটো প্ৰথমবাৰৰ কাৰণে চাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ নলেজেবল ভিডিঅ' আপোনালোকৰ টেকনিকেল অসমীয়াতে বুজোৱাৰ চেষ্টা কৰিম আৰু আগলৈকে চেষ্টা কৰি যাম। যদি চেনেলটো এতিয়া আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব।